মাহৰ যোৱা 19 তাৰিখত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাৰ বিটিডি অঞ্চলৰ বিভিন্ন ট্ৰাইবেল আৰু বড়ো সংগঠনসমূহক তেওঁলোকৰ সৈতে ইণ্টাৰেকশ্যন কৰাৰ কাৰণে নিমন্ত্ৰণ জনাইছিল আৰু সেই নিমন্ত্ৰণৰ ইতিবাচক সমৰ্থন জনাই আমিও যোগদান কৰিবলৈ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ ইণ্টাৰনেশ্যনেল অডিটৰিয়ামত আমি ভাগ লৈছিলোঁ। এই ইণ্টাৰেকশ্যনত আমাৰ বড়োলেণ্ড পিপুলছ কমিটি অন দ্য ডেলিমিটেশ্যন অফ এছেম্বলি এণ্ড পাৰ্লামেণ্টাৰী কনষ্টিটুৱেঞ্চিজ BTD আসাম, অল্ড ৰিজাৰ্ভ ফৰ ST কনষ্টিটুৱেঞ্চিজ হেডকোৱাৰ্টাৰ কোকৰাঝাৰ, অল্ড বড়ো ছিনিয়ৰ চিটিজেন্স ফৰাম, বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন, বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ, সৰ্বজোৰা ST এছেম্বলি ডিমাণ্ড কমিটি আৰু তেনেকৈ অন্যান্য বড়ো ফ্ৰণ্টেল সংগঠনৰ ফালৰ পৰা আমি তাত অংশগ্ৰহণ কৰিছোঁ। মোটামুটি তাতে আমি উত্থাপন কৰা দাবীসমূহ হ'ল মুখ্যতম তিনিটা। প্ৰথম দাবী হ'ল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যোৱা 2022 চনৰ 27 ডিচেম্বৰ তাৰিখৰ পৰা অসমৰ বিধানসভাৰ সমষ্টি আৰু লোকসভাৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু সেই প্ৰক্ৰিয়াৰ ফলস্বৰূপে যোৱা জুন মাহৰ 20 তাৰিখত তেওঁলোকৰ ড্ৰাফ্ট প্ৰপ'জেল প্ৰকাশ কৰিছিল, যি ড্ৰাফ্ট প্ৰপ'জেলক আমি কোনো পধ্যে গ্ৰহণ কৰিব পৰা নাই, কিয়নো ক'লে আমাৰ BTD অঞ্চল ভাৰত সংবিধানৰ 6 শিডিউলৰ অধীনত গঠিত হোৱা এটা স্বায়ত্তশাসিত এটা অঞ্চল আৰু সেই স্বায়ত্তশাসিত অঞ্চলসমূহত অসমত 3টা স্বায়ত্তশাসিত অঞ্চল আছে। এটা হ'ল কাৰ্বি আংলং, নৰ্থ কাছাৰ হিলছ, এটা হ'ল আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াজ ডিষ্ট্ৰিক্ট। এই 6 শিডিউলৰ অধীনত থকা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ ভিতৰত ভাৰতৰ সংবিধান আৰ্টিকেল 332 সাব ক্লজ 2 মতে 6 শিডিউল এৰিয়াত থকা জনজাতি লোকসকলৰ কাৰণে এছেম্বলি চিটসমূহ ট্ৰাইবেলসকলৰ কাৰণে গোটেই ৰিজাৰ্ভ হ'ব লাগে। যোৱা 20 জুন তাৰিখত যি এটা ড্ৰাফ্ট প্ৰপ'জেল ঘোষণা কৰিছিল, প্ৰকাশ কৰিছিল, তাতেই আমাৰ BTD অঞ্চলক সৰ্বমুঠ 15খন বিধানসভা সমষ্টি এল'কেট কৰা বুলি দেখুৱাইছিল। কিন্তু এই 15খন বিধানসভা সমষ্টিসমূহৰ ভিতৰত কেৱল 6খন বিধানসভা সমষ্টিসমূহহে 1976 চনত গঠিত হোৱা ডেলিমিটেশ্যন কমিশ্যনে যি 6টা সমষ্টিক দি গৈছিল, এই পুৰণা সমষ্টিসমূহকে নামটো মাত্ৰ কিছুমানৰ নাম সলনি কৰি 6টা এছেম্বলি ছেগমেণ্টসমূহকে জনজাতিৰ কাৰণে সংৰক্ষিত আসন হিচাপে দেখুৱাইছে। আমি ডিমাণ্ড কৰিছোঁ যে ভাৰতৰ সংবিধান আৰ্টিকেল 332 সাব ক্লজ 2 মতে, সাব ক্লজ 6 মতে 15খন বিধানসভাৰ সমষ্টিসমূহ গোটেই জনজাতিৰ কাৰণে সংৰক্ষিত আসন হ'ব লাগে। দ্বিতীয় দাবী হ'ল ভাৰতৰ সংবিধান আৰ্টিকেল 330 সাব ক্লজ C মতে 6 শিডিউল এৰিয়াত যিখিনি অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল থাকে, এই অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলসমূহত থকা জনজাতি লোকসকলৰ কাৰণে পাৰ্লামেণ্টাৰী কনষ্টিটুৱেঞ্চিসমূহ ৰিজাৰ্ভ থাকিব লাগে, যাৰ কাৰণে কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, নৰ্থ কাছাৰ হিলছ অট'নমাছ ডিষ্ট্ৰিক্ট, এই 3খন অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ ক্ষেত্ৰত 6খন বিধানসভাৰ সমষ্টিসমূহক পাহাৰীয়া জনজাতিৰ কাৰণে সংৰক্ষিত আসন হিচাপে দেখুৱাইছে। আৰু আমাৰ ওচৰতে মেঘালয় নামৰ এখন ৰাজ্য এতিয়া চলি আছে। এই মেঘালয় ৰাজ্যত 6 শিডিউল চলি আছে। মেঘালয় বিধানসভা সমষ্টিৰ সৰ্বমুঠ 60খন বিধানসভা সমষ্টি আছে।
এই 60খন বিধানসভা সমষ্টিৰ ভিতৰত মাত্ৰ 4খনহে জেনেৰেল, মেক্সিমাম 56খন বিধানসভা সমষ্টি ট্ৰাইবেলখন ৰিজাৰ্ভ। ঠিক তেনেকৈ মিজোৰাম ৰাজ্যত ইষ্ট আইজল নামৰ বিধানসভা সমষ্টিৰ বাহিৰে বাকী 39খন বিধানসভা সমষ্টি ট্ৰাইবেলখন ৰিজাৰ্ভ। এইটো যদি ভাৰতৰ মানচিত্ৰ যদি সম্ভৱ যদি হয়, তেতিয়াহ'লে আমাৰ বিথিতি অঞ্চলৰ কাৰণে যি 15খন বিধানসভা সমষ্টি নিৰ্ধাৰণ কৰা হৈছে, সেই 15খন গোটেই সমষ্টি ট্ৰাইবেলৰ কাৰণে কেলে ৰিজাৰ্ভ ৰাখিব নোৱাৰে? আমাৰ এইটো ডাঙৰ প্ৰশ্নৰ দাবী। দ্বিতীয় দাবী হ'ল আৰ্টিকেল 330 সাব-ক্লজ চি মতে কোকৰাঝাৰ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি ৰিজাৰ্ভ হ'ব লাগে। আৰু কোকৰাঝাৰৰ লগতে ওদালগুৰি জিলাৰ 4খন বিধানসভা সমষ্টি আৰু বাক্সা জিলাৰ 2খন বিধানসভা সমষ্টিসমূহক লৈ 6খন বিধানসভা সমষ্টিক সাঙুৰি ওদালগুৰি নামৰ এখন নতুন সংসদীয় সমষ্টি পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি গঠন কৰিব লাগিব বুলি আমি দাবী উত্থাপন কৰোঁ। আৰু সেই সমষ্টিখনো সংবিধানৰ আৰ্টিকেল 330 সাব-ক্লজ চি মতে ৰিজাৰ্ভ হ'ব লাগে। কিন্তু 20 জুন তাৰিখত যি ড্ৰাফ্ট প্ৰপ'জেল পাব্লিছ কৰিছিল, তাত ওদালগুৰি জিলাৰ 4খন বিধানসভা সমষ্টি, বাক্সা জিলাৰ 2খন বিধানসভা সমষ্টিসমূহক জবৰদস্তিভাৱে 6 চিডিউলৰ বাহিৰৰ 5খন বিধানসভা সমষ্টিৰ সৈতে লগ লগাই দৰং নামৰ নতুন এখন পাৰ্লিমেণ্টাৰী কনষ্টিটিউশ্যন বনাই দিয়াৰ সময় দিছে। আমি সেইটো জোৰদাৰভাৱে বিৰুদ্ধাচৰণ কৰিছোঁ, অপ'জ কৰিছোঁ, কোনো পৰ্যায়ত মানিব নোৱাৰোঁ। আৰু এটা প্ৰশ্ন কৰা হ'ল যে কোকৰাঝাৰ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিক ডেলিমিটেশ্যন কমিশ্যনে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যদিও ৰিজাৰ্ভ চিট দেখুৱাইছে, মই প্ৰশ্ন কৰিছোঁ মিষ্টাৰ অনুপ চন্দ্ৰ পাণ্ডে, তেওঁ ওৱান অফ দি ইলেকশ্যন কমিশ্যনাৰ, যে কোকৰাঝাৰ পাৰ্লিমেণ্টাৰী সমষ্টিটোৰ যিটো ট্ৰাইবেল ষ্টেটাছ সেইটো অক্ষুণ্ণ ৰাখিলে। কিন্তু আমি জনামতে বুজামতে ভাৰতৰ সংবিধানৰ আৰ্টিকেল 330 সাব-ক্লজ চি মতে আপোনালোকে এইটো দেখুওৱা নাই। ভাৰতৰ সংবিধানৰ আৰ্টিকেল 330 সাব-ক্লজ বি মতে আপোনাক দেখুৱাইছে। সাব-ক্লজ বি হ'ল নন 6 চিডিউল এৰিয়াৰ ট্ৰাইবেলৰ কাৰণেহে সংৰক্ষিত সংসদীয় সমষ্টি সংৰক্ষণ কৰাৰ ব্যৱস্থা লিখা আছে। মানে ইয়াৰ উদ্দেশ্য কি? আমাৰ বিথিতিক যে 6 চিডিউল প্ৰভিজনৰ পৰা সম্পূৰ্ণভাৱে উঠাই দিয়াৰ ইয়াতে গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ যে আছে, কাম কৰি আছে, এইটো স্পষ্ট প্ৰমাণ হৈ গ'ল। নিজাববীয়াকৈ নিজৰ বিবেক মতে, চিন্তা চৰ্চা মতে যদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যোৱা 19 তাৰিখত আমাৰ পৰা হিয়াৰিং লোৱাৰ পিছত যদি সুস্থ মতনভাৱে কাৰো ৰাজনৈতিক হেঁচা বা প্ৰৰোচনাত বা ডিক্টেশ্যনত যদি কাম কৰিব লগা নহয়, নিশ্চয় আমি 90% আমি জাষ্টিছ পাম বুলি আমি যথেষ্ট আশাবাদী। আৰু যদি আমি আশা কৰা মতে জাষ্টিছ যদি আমাক দিয়া নহয়, তেতিয়াহ'লে উপায় নাই, আইনৰ সহায় ল'বলৈ আমি বদ্ধপৰিকৰ। কেনেকৈ? যে ভাৰতৰ সংবিধানৰ কোনোবা প্ৰভিজনক ভাইলেট যদি কৰিছে নেকি, জুডিচিয়াৰীৰ পৰা আমি জাষ্টিছ বিচাৰি আমি ওলাই যাম।